নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মা কামাখ্যা মন্দিৰলৈ। মা কামাখ্যা শক্তিপীঠৰ দশম মহাবিদ্যাৰ কথা সকলোৱে জানো নহয়নে? নীলাচলৰ বুকুত যে শিৱৰ 5টা ৰূপকো পূজা কৰা হয়, সেই কথাটো বহুতে জানে হয়তো আৰু বহুতে নাজানে। আৰু এই 5টা ৰূপ হৈছে ভগৱান মহাদেৱৰ কামেশ্বৰ, সিদ্ধেশ্বৰ, টুকেশ্বৰ আৰু হেলুকেশ্বৰ আৰু কটিলিংগ। আজি মই প্ৰথম দৰ্শন কৰিব গৈ আছোঁ কটিলিংগা। আৰু এই লিংগটো যাবলৈ হ'লে যিটো ভুৱনেশ্বৰ মন্দিৰ আছে সেই পথছোৱাৰে আহিব লাগিব। প্ৰায় 300 মান চিৰি আছে আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু যেতিয়া আমি নামনিৰ ফালে যাম তেতিয়া আমি ব্ৰহ্মপুত্ৰ নদীটো দেখিবলৈ পাম। আৰু আজি শিৱৰাত্ৰি আছিলে কাৰণে মই ইয়াতে শিৱৰ বাবাক দিবলৈ বেলপাত, ধতুৰা, তেনেকুৱা ভাং, গাখীৰ সকলো বস্তুখিনি ইয়াতে লৈ লৈছোঁ। আৰু জানিব পাৰিলোঁ ভণ্টিহঁতৰ মুখেৰে যে তেওঁলোকে ইয়াতে প্ৰত্যেক বছৰে তেনেকৈ দোকানখন দিয়ে। আৰু আহি পাই গ'লোঁ মন্দিৰ ভাগ। বৃহৎ আহঁত গছ এডাল আছে আৰু সন্মুখতে আছে পৰশুৰাম কুণ্ড। আৰু মই এইফালে আপোনালোকক দেখাই দিছোঁ চিৰিবোৰ। আৰু চিৰিবোৰ এনেকুৱা হয়, বেছি ভাগৰ নালাগে। যদি 300টা চিৰি বগাই আহিছোঁ, বহুতখিনি ভাল লাগিছে। আৰু আহি পায়ে মই ধূপ চাকি বন্তি তেনেকৈ জ্বলাই ল'লোঁ। আৰু গুহাৰ ভিতৰত ধূপ চাকি জ্বলাবলৈ নিদিয়ে। আৰু এই গুহাটোৰ ভিতৰতে আছে, এই দেখিছে নহয় গুহাটো, মই শ্ল' কৰি দিছোঁ। ইয়াতে আছে মহাদেৱৰ লিংগ। প্ৰথমতে পাব আপোনালোকে গণেশ মন্দিৰ আৰু লিংগ, তাৰপিছত আপোনালোকে পাৰ্বতীকো পাব সেৱা কৰিবলৈ। লগতে একেলগে শিলৰ লগতেই আছে। চ' ময়ো দৰ্শন কৰি আহিলোঁ, আপোনালোকেও আহিব। বাই বাই।